হৈছে গোটেই ৰাইজক গটিয়াই মেলি উঠিছে ষ্টেজত আমি আমাৰ সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহুৰ পৰা এটাই আহ্বান জনাবলৈ বিচাৰিছো সমূহ অসমৰ যিসকল বিহু অনুষ্ঠিত কৰা সমিতি আছে তেওঁলোকক মানে অনুৰোধ কৰিব বিচাৰিছো যাতে এই মৌমিতা মিত্ৰ নামৰ এই বংগৰ যিগৰাকী বেপাৰী গায়িকা এইগৰাকী যাতে কোনো কাৰণতে ভৱিষ্যতে অনাগত দিনত যাতে বিহুৰ মঞ্চত গীত পৰিৱেশনৰ কাৰণে আহ্বান নকৰে যদিহে আমন্ত্ৰণ কৰে আপোনালোকে কিন্তু ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব সন্মিলিত ৰঙালী বিহু এইবাৰ উদযাপন কৰিছিলো ঢকুৱাখানা সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহু এই বিহুটোক লৈ এই অসমৰ জনপ্ৰিয় নিউজ চেনেল নিউজ লাইভত কিছুমান বাতৰি সম্প্ৰচাৰ হৈ থকা আমি দেখিবলৈ পাইছো আমি জ্ঞাত নাছিলো নিউজ লাইভৰ মানুহ আমাৰ উক্ত অনুষ্ঠানত সেইদিনা উপস্থিত আছিলে বুলি বিগত 30 এপ্ৰিল তাৰিখে আমাৰ অনুষ্ঠানলৈ আমাৰ যি বিহু অনুষ্ঠান আছিলে এই অনুষ্ঠানলৈ বংগৰ গায়িকা মৰ্মিতা মিত্ৰ আহিছিলে আৰু মৰ্মিতা মিত্ৰই সংগীতানুষ্ঠান আমাৰ উক্ত বিহুখনত প্ৰদৰ্শন কৰিছিলে এতিয়া কথা হ'ল আমাৰ এই অনুষ্ঠানটোক লৈ মিডিয়াত বিভিন্ন ধৰণৰ কথা ওলাই আছে যে আমি কিবা অশ্লীল ব্যৱহাৰ কৰিলো কিবা কিবি কথা কৈ আছে কিন্তু কথাটো আচলতে তেনেকুৱা নহয় কথাটো হ'ল মৰ্মিতা মিত্ৰই আমাতকৈ আগত 29 তাৰিখৰ দিনা মাজুলীত এটা অনুষ্ঠান কৰিছিলে গড়মূৰত আৰু উক্ত অনুষ্ঠানটোত তেওঁলোকৰ কিবা টকা পইচাক লৈ কিবা এটা বিসংগতি হৈছিলে মানে কৈছিলে যে মৰ্মিতা মিত্ৰৰ যিজন মেনেজাৰ জুন দাস তেখেতে আমাক ফোন কৰি জনাইছিলে যে তাত টকা পইচা দিয়া হোৱা নাই গতিকে 30 তাৰিখৰ দুপৰীয়া 3 মান বজাত তেখেতে আমালৈ ফোন কৰিছিলে ফোন কৰি পিনি কৈছে যে আমি মৰ্মিতা মিত্ৰক দিবলগীয়া সমুদায় ধন এই 3 বজাৰ ভিতৰতে দিব লাগিব অন্যথা মৰ্মিতা মিত্ৰই আৰু তেখেতৰ স্বামীয়ে যি মানে প্ৰগ্ৰেমৰ যি আনুষংগিক যি সা সৰঞ্জাম আছে প্ৰথম আহিবলগীয়া চাউণ্ডৰ কথা কৈছো এইখিনি আহিব নিদো বুলি কৈছে গড়মূৰতে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু যদিহে আমি টকা দিওঁ তেতিয়াহে চাউণ্ডৰ বস্তু আহিব লগতে মৰ্মিতা মিত্ৰ সন্ধিয়ালৈ আহিব তেনেদৰে কোৱাত আমাৰ কমিটিৰ ফালৰ পৰা আমি জনালো যে আমাৰটো যিহেতু আমি এগ্ৰিমেণ্টত আমি তেখেতৰ লগত আমি চুক্তিবদ্ধ যিহেতু হৈ আছো গতিকে চুক্তি অনুযায়ীহে আমি টকাটো তেখেতক দিব পাৰিম মই ক'লো যে আৰু আমাৰ কমিটিয়ে ক'লে যে আমি সন্ধিয়া 7:30 8টা বজাত টকাটো দিব পাৰিম তেতিয়া তেওঁলোকে ক'লে যে তেতিয়া দিলে নহ'ব তাতকৈ আগত দিব লাগিব তেনেকৈয়ে আমি আগবাঢ়িলো আৰু আমাৰ কিছু অনুষ্ঠান সেইকাৰণে নহ'ল সেইদিনা মৰ্মিতা মিত্ৰ নাহিব বুলি যিহেতু প্ৰচাৰ হৈ গ'ল আৰু তেখেত পিছত আহিলে আগতীয়াকৈ আহিলে বাৰু আৰু আহিয়েই পোনপ্ৰথমেই আমাক তেখেতৰ মেনেজাৰে মৰ্মিতা মিত্ৰৰ মেনেজাৰে আমাক পোনপ্ৰথমে আহি টকা পইচাৰ কথা পাতিলে আমাৰ লগত আৰু সেইমতে আমি তেখেতলোকক টকা দিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু আমি গোটেই টকাখিনি দিয়াৰ পিছত 45,000 টকা আমাৰ দিবলৈ থাকি গৈছিলে তেতিয়া সন্ধ্যা 8টা বাজিছিলে আৰু মৰ্মিতা মিত্ৰও তেতিয়া আছিলে আমি থাকিবলৈ য'ত ব্যৱস্থা কৰিছিলোঁ তাতে মৰ্মিতা মিত্ৰ আছিলে 8:10 যোৱালৈকে আমি টকা 45,000 দিবলৈ থকাত আমি তেখেতলোকক ক'লো যে আমি আপোনালোকক টকাটো দিব পৰা নাই কিয়নো আপোনালোকে আমাৰ ইয়াত অনুষ্ঠান আছে বুলি যিটো বাইট দিবলৈ কৈছিলোঁ আগতীয়াকৈ যে এনেকৈ গায়কসকলে দিয়ে নহয় এনেকৈ যে আমাৰ অনুষ্ঠান আছে আমুক ঠাইত আমি যাম এনেধৰণৰ বাইট এটা নিদিয়াৰ ফলত আমি জনালো যে আমি যি মানে আমি সংগ্ৰহ কৰিব লাগে টকা পইচা অনুষ্ঠান কৰিবৰ কাৰণে এই টকা পইচাখিনি আমি পোৱা নাছিলোঁ এটা কাৰণে মৰ্মিতা মিত্ৰ আহিব নে নাহিব এই কথাটো স্পষ্ট হোৱা নাছিলে গতিকে আমাৰ কমিটি মানুহখিনিয়ে তেওঁক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে বাইট নিদিলে তেওঁলোকৰ এটাই কথা যে সমুদায় ধন আদায় দিয়াৰ পিছতহে তেওঁলোকে ক'ব যে আমি সেই অনুষ্ঠানলৈ যাব পাৰিম কোনোবা আশ্চৰ্য বৰপাত্ৰৰ অনুষ্ঠান এটাৰ গইনালৈ তেওঁলোকে আমাক তেনেধৰণৰ কথা কিছুমান ক'লে তেনেকৈ আমি তেখেতক ক'লো যে 45,000 টকাটো আমি এতিয়া আপোনাক সেইকাৰণে তুলি দিব পৰা নাই আপোনালোকে আমাৰ পৰা এখন চেক লৈ যাওক দৰকাৰ হ'লে আমি 3খন চেক প্ৰদান কৰিম মেনেজাৰে মান্তি হৈ মৰ্মিতা মিত্ৰ সোধে মৰ্মিতা মিত্ৰই আকৌ হাজবেণ্ডলৈ পেলাই দিয়ে তেনেকৈ কথাটো হৈ নুঠিলে তাৰপিছত আমি তুলি মেলি তেখেতক বাকী টকাখিনি আমি তেখেতলোকক আমি দিলোঁ তেখেতলোকক আমি টকাখিনি দিয়াৰ পিছত আকৌ তেখেতলোকৰ আৰম্ভ হ'ল অনুষ্ঠানৰ কথাটো অনুষ্ঠানত তেখেতলোকে গৈ পোনপ্ৰথমে কিবা শকত দুজনীমান বাউন্সাৰ লৈ আহিছে যিটো অসমীয়া যিটো সংস্কৃতিত নপৰে তাৰমানে কাষত বাউন্সাৰ দুজনী লৈ আহিছে গোটেই ৰাইজক গটিয়াই মেলি উঠিছে ষ্টেজত তাৰপিছত ষ্টেজৰ ওপৰত তেখেতৰ স্বামী যিজন স্বামী গৈ কোনো কথা নাই বতৰা নাই মৰ্মিতা মিত্ৰ একদম কাষতে গৈ মানে জিন্সৰ চাৰ্ট জিন্স জোতা পিন্ধি আপোনাৰ ঠেঙৰ ওপৰত ঠেং তুলি তেখেতে বহি লৈছে আৰু এই কথাখিনি আমাৰ ডেফিনেটলি আমাৰ কমিটিৰ মানুহ ক্ষুব্ধ হৈছে আৰু তাকে লৈ দুই এটা কথা বতৰা তেওঁলোকক আমি নোকোৱাও নহয়
আৰু তৃতীয়তে তেখেতলোকে অনুষ্ঠানটো যেতিয়া আৰম্ভ কৰিলে আমাৰ কমিটি মানুহখিনিকে ষ্টেজৰ পৰা নামি যাবলৈ তেওঁলোকে বাৰে বাৰে কৈ আছে আৰু সেই কথাটো আপোনালোকক যদি সেই ফুটেজত আপোনালোকে চালে আপোনালোকে দেখিবলৈ পাব আৰু তেনেধৰণে যদি এগৰাকী শিল্পীয়ে কথা নাই বতৰা নাই কমিটিৰ মানুহখিনিকে যিখিনি মানুহৰ বাবে অনুষ্ঠানটো হৈ উঠিছে সেই মানুহখিনিকে যদি নামি যাবলৈ কয় সেই মানুহখিনিকে যদি ভিডিঅ' এটা কৰোঁতে বাধা প্ৰদান কৰে তেতিয়াহ'লে তেওঁলোকে দুই এষাৰটো টান কথা শুনিবলগীয়া হ'বও পাৰে সেই কথাটো আমি অস্বীকাৰ নকৰোঁ বা মোৰ ফালৰ পৰা মই কৈছিলোঁ সেইদিনা যে আপোনালোকক টকা দি আমি অনুষ্ঠানলৈ মাতিছোঁ গতিকে আমি ইয়াত ভিডিঅ' কৰিছোঁ এইটো আমাৰ ব্যক্তিগত কথা আপোনালোকৰ কথা নহয় কিবা এটা কথা কোৱাৰ লগে লগে গৈ বাউন্সাৰজনীয়ে গৈ পিনি মৰ্মিতা মিত্ৰক কথাষাৰ কৈ থৈ আহে কাণত তাই গান গাইছে আকৌ কথাটো শুনি উল্টা পুল্টা কথা আকৌ আমাৰ মানে কমিটিক গালি পাৰিবলৈ আৰম্ভ কৰিছে গতিকে কথাখিনি তেনেকুৱা ধৰণৰ আৰু আটাইতকৈ চূড়ান্ত তেওঁৰ মানে অভদ্ৰামী গিৰিয়েক আৰু মৰ্মিতা মিত্ৰৰ একদম চূড়ান্ত অভদ্ৰামী কি কৰিছে আমাৰ যেনেকৈ অনুষ্ঠানটো চলি থকাৰ সময়ত গায়কে যেতিয়া ব্ৰেক লয় কো ছিংগাৰক যেতিয়া গান গাবলৈ দিয়ে মৰ্মিতা মিত্ৰই 11:30 বজাত অনুষ্ঠানত উঠি 1:10 অনুষ্ঠানৰ পৰা নামি গুচি গৈছে আৰু তেওঁ এবাৰো কমিটিক জনোৱা নাই আৰু আমাৰ মুখ্য উপদেষ্টা আমাৰ পিছফালে আছে হৰেণ সিংহা ডাঙৰীয়াই এংকৰৰ দায়িত্ব পালন কৰি আছিলে অন্ততঃ তেখেতকো এবাৰো নজনালে যে তেখেতে আকৌ এবাৰ যে মঞ্চলৈ নাহে একদম মানে সেই মোটামুটি 1.5 ঘণ্টামান 2 ঘণ্টা মানে নহ'ল আৰু 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত অনুষ্ঠানটো কৰি তেখেতে নামি গুচি গ'ল কো ছিংগাৰজনক দায়িত্ব দি আৰু ইমান এটা অৰাজক পৰিৱেশৰ মাজত কমিটিখনক এৰি থৈ তেওঁ গুচি যাব নালাগে আচলতে আমি এইটোৱে ক'ব বিচাৰিছোঁ মৰ্মিতা মিত্ৰই এই মিডিয়াৰ মানুহ লৈ আহি কি কৰিব বিচাৰিছে আমি নাজানো কিন্তু আমি জ্ঞাতই নহয় যে মিডিয়াৰ মানুহ তাত আছে গতিকে সম্পূৰ্ণ ফুটেজখিনি যদি চোৱা যায় তেতিয়া গম পাব তাত কি হৈছিলে আচলতে